নমস্কাৰ। আজি আমি আলোচনা কৰিম মোবাইল হেকিঙৰ বিষয়ে। এই মোবাইল হেকিঙৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি জনাটো প্ৰয়োজন যে মোবাইল হেকিংনো কি? মোবাইল হেকিং বুলি ক'লে আমি এইটোৱে বুজোঁ যে যদি কোনোবা ব্যক্তিয়ে আপুনি মোবাইল ফোনত কি কৰিছে, ক'লৈ গৈছে, কি খাইছে, কি শুইছে, আপোনাৰ মোবাইলটোত কি ধৰণৰ ভিডিঅ' আছে, ফটো আছে, আপুনি কালৈ ফোন কৰিছে, আপোনাৰ যিবিলাক কণ্টেক্ট নাম্বাৰ যদি সেই ব্যক্তিজনে গম পাই থাকে আৰু আপুনি ক'ত আছে সেইবিলাক কথা যদি সেইজন অচিনাকি ব্যক্তিয়ে গম পাই থাকে, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে আপোনাৰ মোবাইলটো হেক হৈছে। মই কেৰেলাত থাকোঁ আৰু মই এটা প্ৰাইভেট কোম্পানীত কাম কৰোঁ, প্ৰাইভেট এজেঞ্চিত কাম কৰোঁ। আৰু এই কোম্পানী বা এজেঞ্চিটোৰ এটা এপ আছে, তাক কয় এটেণ্ডেঞ্চ এপ। অৰ্থাৎ মই কেতিয়া সেই ডিউটিত জইন কৰিলোঁ আৰু কেইটা বজাত মই গ'লোঁ, এই সকলোবিলাক ৰেকৰ্ড মোবাইলটোত থাকে। যেতিয়া মই ডিউটিলৈ আহোঁ, এখন স্কেনাৰ আছে, এখন স্কেন কৰিব লাগিব। তাৰপিছত মোৰ কেমেৰা অন হ'ব আৰু এই মোবাইলৰ কেমেৰাৰ সন্মুখত মই থিয় হ'ব লাগিব, মোৰ মুখখন ৰাখিব লাগিব। যেতিয়া মোৰ মুখখন স্কেন কৰি মই সেই বিশেষ ব্যক্তিজন হয়নে নহয়, এই এপটোৱে স্কেন কৰি ষ্ট'ৰ কৰি ৰাখে আৰু সেই কোম্পানীলৈ পঠিয়াই দিয়ে যে এইজন মানুহে আহি, এইজন কৰ্মচাৰীয়ে আহি ইমানটা বজাত কামত জইন কৰিছে। তাক কয় লগ ইন বা মাৰ্ক ইন বুলিও কয়। তাৰপিছত গধূলি সময়ত মই যেতিয়া যাম, মোৰ ছুটি হ'ব, সেই সময়ত মই কৰিব লাগিব লগ আউট। আকৌ মই স্কেন কৰিব লাগিব, মোৰ ফেচ স্কেন হ'ব, কেমেৰা অন হ'ব আৰু এই ব্যক্তিজন যে এইটো সময়ত কামৰ পৰা গুচি গ'ল সেইটো লগ আউট হ'ব আৰু আমাৰ কোম্পানী যিবিলাক কৰ্মচাৰী বহি আছে তেওঁলোকে গম পাই থাকিব এই এপটোৰ জৰিয়তে যে এইজন কৰ্মচাৰী কেইটা বজাত আহিছে, কেইটা বজাত গৈছে। তো এই এপটো মোক কোম্পানীয়ে ইনষ্টল কৰি দিছিলে, ইনষ্টল কৰা আছিলে। মই আহি সদায় নিজৰ ফেচ স্কেন কৰোঁ আৰু লগ ইন লগ আউট কৰি আছোঁ। হঠাতে মই চেকিং কৰিলোঁ যে এই এপটোৱেনো কি বিচাৰে মোৰ পৰা। তেতিয়া মই গম পালোঁ যে এই এপটোৱে মোৰ গেলেৰী এক্সেছ লৈছে, মোৰ কলবিলাক ৰেকৰ্ডিং কৰি আছে, মোৰ মোবাইলটোত কি আছে, কি ধৰণৰ ভিডিঅ' আছে, এই এপটোৱে গম পাই আছে আৰু অফিচলৈ পঠিয়াই আছে। তো ভাৰতৰ আইনমতে কোনো এটেণ্ডেঞ্চ এপে, অৰ্থাৎ আপোনাৰ যদি কোম্পানীৰ মালিকে আপোনাক এটা এপ দি দিছে, এইটো আপোনাৰ লগ ইন লগ আউট কৰিবলৈ, অৰ্থাৎ কেইটা বজাত কামলৈ আহিলে, কেইটা বজাত গ'ল তেওঁ গম পাই থাকিবৰ কাৰণে, তেতিয়াহ'লে সেই এটেণ্ডেঞ্চটোত মাত্ৰ এটা অধিকাৰ আছে, আপোনাৰ ফেচ স্কেন কৰা, আপুনি কেইটা বজাত আহিলে, কেইটা বজাত গ'ল, সেই ৰেকৰ্ডটোহে ৰখা। কিন্তু আপোনাৰ গেলেৰী সম্পূৰ্ণ আপোনাৰ কি ভিডিঅ' আছে, কি নাই চোৱা, আপোনাৰ কল ৰেকৰ্ডিং কৰি ৰখা, আপুনি কালৈ ফোন কৰে, এইবিলাক আপোনাৰ গুপ্তচৰগিৰি কৰা আপোনাৰ এই এটেণ্ডেঞ্চ এপটো, যিবিলাক এটেণ্ডেঞ্চ এপ আছে মালিকে আপোনাক ইনষ্টল কৰি দিছে, তাৰ অধিকাৰ নাই। তো আমাৰ ভাৰতীয় আইনমতে কোনো এটেণ্ডেঞ্চ এপে আপোনাৰ পৰা এনেকুৱা প্ৰাইভেট ডাটা ল'ব নোৱাৰে। আপুনি কালৈ ফোন কৰিছে, আপোনাৰ কলৰ লগত কাৰ ফোন নম্বৰ আছে, আপোনাৰ কল ৰেকৰ্ডিং কৰা, আপোনাৰ লোকেশ্যন এনিটাইম চাই থকা, তাৰপিছত আপোনাৰ মোবাইলৰ গেলেৰীৰ পৰা ফটো ভিডিঅ' এইবিলাক চাই থকা, এইবিলাক কাম কৰা এপটোৰ অধিকাৰ নাই। যেতিয়া মই এইবিলাক কথা গম পালোঁ যে এই এপটোৱে মই কি কৰিছোঁ, কি নাই, মই কালৈ ফোন কৰিছোঁ, কি নাই, মই বন্ধুলৈ ফোন কৰিছোঁ নে কালৈ ফোন কৰিছোঁ, কল ৰেকৰ্ডিং কৰি ৰখা, এইবিলাক কৰি আছে, তেতিয়া মোক খুব খং উঠিল। তাৰপিছত মই ফোন কৰিলোঁ এই এপ বনোৱা আমাৰ যিটো কোম্পানীৰ IT ছেক্টৰত, তালৈ ফোন কৰিলোঁ। তেওঁলোকে ক'লে যে এইটো বিষয়ে আমি ক'ব নোৱাৰিম বুলি ক'লে। তো আল্টিমেটলি মই ক'লোঁ যে মই আপোনালোকৰ কোম্পানীৰ কৰ্মচাৰী হয়, তো আপোনালোকৰ এপে মোৰ পৰা এইবিলাক ডাটা লোৱাৰ অধিকাৰ নাই আৰু যদি এনেকুৱা কৰে মই আইনৰ সহায় ল'ম বুলি তেওঁলোকক ক'লোঁ। তাৰপিছত মই চেকিং কৰি চালোঁ যে ইয়াক ব্লক কৰাৰ উপায় কি আছে। মই ছেটিংছত গ'লোঁ। তাৰপিছত মোৰ যিটো মাইক্ৰ'ফোনৰ এক্সেছ, এই মাইক্ৰ'ফোন এক্সেছ দিলে কি হয়, কল ৰেকৰ্ডিং হয়। এই এপটোৰ আগতে কি বুলি সুধিব যে আপোনাৰ মাইক্ৰ'ফোনৰ এক্সেছ দিয়ক, সম্পূৰ্ণ ফোনৰ এক্সেছটো বিচাৰে এই এপটোৱে। যেতিয়া আপুনি সম্পূৰ্ণ মাইক্ৰ'ফোনৰ পৰা আদি কৰি গোটেই ফোনটো এক্সেছ দি দিব, তো আপোনাৰ গোটেই কল ৰেকৰ্ডিং কৰাৰ পৰা আৰম্ভ কৰি চব ৰেকৰ্ড কৰি লয়। গতিকেলৈ যেতিয়া মই ক'লোঁ যে আপোনালোকৰ এপটোৱে কিয় মাইক্ৰ'ফোন এক্সেছ বিচাৰিব, গেলেৰী এক্সেছ বিচাৰিব, কিয় বিচাৰিব, ইমানটো অধিকাৰ নাই ভাৰতীয় আইনমতে।
কিন্তু ইয়াৰ সদুত্তৰ মই নাপালোঁ। তাৰপিছত মই ছেটিঙত গ'লোঁ, মোৰ মোবাইলৰ ছেটিঙত গৈ মাইক্ৰ'ফোনৰ এক্সেছটো ব্লক কৰি দিলোঁ আৰু গেলেৰী কিছুমান এক্সেছ মই লিমিট কৰি দিলোঁ। গতিকে নিজকে মই সুৰক্ষিত কৰিছোঁ ইয়াৰ পৰা, এই এপটোৰ পৰা। গতিকে মই এইটো কথা ক'ব বিচাৰোঁ যে আপোনালোকে যিকোনো এপ, মোবাইলৰ এপ ইনষ্টল কৰাৰ আগতে তাৰ প্ৰাইভেচি পলিচি কি ভালকৈ চাই ল'ব, যে এই মোবাইলটোৱে কি ধৰণৰ ডাটা আপোনাৰ মোবাইলৰ পৰা ল'ব, ভালদৰে চেকিং কৰি চাই ল'ব। গুগল প্লে' ষ্ট'ৰৰ পৰা যদিও আপুনি ইনষ্টল কৰে তথাপিও চাই ল'ব, কাৰণ গুগল প্লে' ষ্ট'ৰ আজিকালি এপবিলাক ভালদৰে চেকিং নকৰে। গতিকে যিকোনো এপ ইনষ্টল কৰাৰ আগতে সেই এপটোৱে আপোনাৰ মোবাইলৰ পৰা কি কি ডাটা ল'ব সেইবিলাক চাব। আপোনাৰ ফটো, ভিডিঅ' আদি ল'ব নেকি এপটোৱে, আপোনাৰ কল ৰেকৰ্ডিং কৰিব নেকি, কি কৰিব তাত লিখা থাকিব, সেইবিলাক পঢ়ি ল'ব। তাৰপিছত আপুনি ইনষ্টল কৰিব নে নকৰে চিন্তা কৰিব।